মাই আমি ক'ত যামনো তই যে মোক ঘৰৰ পৰা এনেকৈ লৈ আহিলি তই যে মোক ক'লি বোলে অলপ সাজি কাচি ধুনীয়া হেন হৈ অলপ মইনা আমি এক ঠেক যাওঁ আমি কাটাকে যামনো তোহাৰ বৰমাইৰ এটা দূৰ সম্পৰ্কীয় কুট্টাকৰ পুতেক আছে দে তোৰ মামে হ'ব কিন্তু দূৰ সম্পৰ্কীয় হ'ব দেচোন মস্ত ধনী ধনী বুলি শুনি থাকোঁ চবেই কয় বিৰাট ধনী বোলে সেইকাৰণে তাহাঁতক যাওঁ চাওঁ কেনেহেন ধনী আৰু যদি মস্ত ধনী তাহাৰ এটা পুতেকো আছে বোলে সেই পুতেকটোক তোক পাৰোঁ যদি লাইন লগাই দিম তেতিয়া আমাৰো ভাল হ'ব দেচোন তই যদি ভাল ঘৰত যা আমাৰে ভাল লাগব দেচোন হয় নেকি মা তই আগৰ পৰা মোক কিয় নকলি মই আৰু অলপ ষ্টাইল মাৰি আহিলোঁ হৈ দে এতিয়াও বয়া দেখি থকা নাই দে তোক সোনকালতে গাড়ী এখন আহিলে ভাল আছিল যাব পাৰিলোঁ হৈ উফ ইমান টাইম হ'ল গাড়ী চাড়ী নাহে দিওঁ মা ইমান ৰ'দ দিছে মই এতিয়া ক'লাই হৈ গ'লোঁ এই মূৰ্তি ধৰি গ'লে মোক ক'ত পচন্দ কৰিব ৰখি ৰখি ভোকে লাগি গ'ল এইখান আহিছে হেন পাইছোঁ গাড়ী এইখান ৰখিলে আমি যাব পাৰিম বাপু গাড়ী ভাড়া অলপ কম ল'বা নৰা 200 টকা অলপ বেছি হৈ যায় এনে হাতত 500 টকাই আনিছোঁ যদি যাওঁতে 200 টকা দিবা লাগে তোক আৰু মিঠাই চিঠাই যদি কিবা নিওঁ কিনি আহাক লৈ কিন্তু মোৰ পইচা নাথাকিব কেনেকৈ আহিম নহ'লে মই নহ'ব বাইদেউ 200 টকাতকৈ 1 টকাও কম নহ'ব মই আপোনাক গাড়ীত উঠাৰ আগতে কৈছোঁ পাপা কেনেহেন ড্ৰাইভাৰে 1 টকাও কম নলয় আহি পালোঁ দে ৰমে মামেহাৰ ঘৰ আহি কিঠুগা ঘৰে স্বৰ্গত আহা হেন পাইছোঁ গোটেই মা শুনচোন মোক আহাৰ তাতে বিয়া দিবি দে প্লিজ আহাৰ পুতেকটোৰ লগত কিবাকে হ'লেও মোক লাইন লগাই দিবি দে থেত এতিয়া চুপ থাক ঘৰহে পাইছে নেকি তই এতিয়া যদি শুনবা লাগে মোৰ গোটেই প্লেনিং চেনিং বৰবাদ হৈ যাব দে মই একো নকওঁ দে মা চুপ চাপ থাকিম ভাল আপিৰ দৰে তই খালি মোক লাইনটো লগাই দিবি আহাৰ পুতেকৰ লগত দে মা দে ৰমন্তি বাই দেখোন তই আহিছা ভালে হৈছে দে এইটো কোন পিছে ৰমেশ তোৰ ঘৰটো চাবা আহিম বুলি তোৰ তাকে আহিম বুলি আহিবই পৰা নাছিলোঁ আজি টাইম উইলে আহিছোঁ দে এইটো মোৰ আপি দে হয় নেকি দিয়া আহাৰ কাৰণে ভালে হৈছে দিয়া তোমালোকে এনেই নাযাবা দেই কিবা ভালদৰে চাহ তাহ খাবা মোৰ কিবা এটা কাম আছে মই অলপমান ওলাই যাওঁ আহি তোমালোকৰ লগত কথা পাতিম দিয়া ইহঁতক ভালকৈ চাহ পানী দিবা দেই মই আহি আছোঁ দেখছা মইনা কি ভাল মই যেনে ভাবছিলোঁ সেনে দে তোৰ বৰ আৰাম হ'ব দে বিয়া হ'ব পাৰিলে এতে মা খাবা দিছে কিবা মাতছে দিওঁ যাওঁ না খাওঁ না বল মোৰো বিৰাট ভোক লগা হেন হৈছে কি ধুনীয়া ডাইনিং চাইনিং বাহিৰতে একদম দেখা পাই কেনেকৈ খাব পাৰি কি ভাল লাগে কিমান খাবা দিছে দে কথা ক'বা নাংগে দে মইনা খাবা পইচা খাই থাক ঘৰত তেনেকৈ খাবা নাপায় এতে খাই ল বেছিকৈ মা সেই বুলি তই বেছিকৈ নাখাবি তোৰ এনেই ক'ৰবাত গ'লে হাগা স্বভাৱটো আছে নাংমান খালি তোৰ হাগা লাগে এতে যদি হাগা লাগে কথা কিন্তু বয়া হ'ব নালগে দে পাইছোঁ ইমান খাই লওঁ বাপ্পা মোৰ হ'ল দে মা বহুত খালোঁ দে উগাৰ আহি গ'লে একদম মোৰো হ'ল দে বাপ্পা ঠিকছে খালোঁ দে জীৱনত এনেকৈ খাব পৰা নাছিলোঁ আৰু ঘৰ চৰগিলা চাওঁ না মা অলপ ৰেষ্টটো লওঁ হয় না কি জল চাওঁ জল মায়ে কি ধুনীয়া গেষ্ট ৰুমে গীতা চিতাৰো আছে ধুনীয়া মেকুৰী এটাও আছে সিফালে কি ধুনীয়া গেষ্ট ৰুমে যদি ইমান ধুনীয়া আৰু বেলেগ ৰুম চুম কি ধুনীয়া হ'ব বা কি কৰা শুনলি দেখো সৰ্বনাশ হ'ব আমাক বাহিৰ কৰি দিব ঘৰৰ পৰা পেটটো গল গলে আহিছে মইনা মই যাম দে আগবা নৰো এতে লেট্ৰিন বা ক'ত আছে মই বিচাৰোঁ নহ'লে মোৰ এতে হাগা ওলাই যাব মইনা লেট্ৰিনটো ক'তে মই বিচাৰি পাই নাই ক'ত হাগে এতে ক'ত আছে লেট্ৰিনটো হে ভগৱান এইটো লেট্ৰিন নে কি কেনেকৈ হাগে বাতে কিবাটো পানী ওলাই আছে কেনেকৈ অতে দিম এতে হাগলি হে ভগৱান কিয় বা আহিছিলোঁ মই নাইলে হলাক হৈ মৰবা আহিছিলোঁ প্ৰভু দেখা যাব পাছত শান্তি দে হাগলো দে প্ৰভু পানী মাৰিলেও নাযায় দেখো কি কৰোঁ এতিয়া গম পালে গোটেই বিৰাট বেয়া কথা হ'ব তাতকৈ যাওঁ দে ঘৰকে যাওঁ পলয়ে ৰাস্তাৰ পললে ভাল হ'ব নহ'লে গম পালে গোটেই আহিব আমাৰ ওপৰত মা আহিলে হাগি পেটটো ভাল লাগছে না তোৰ এতিয়া মইনা সেইগিলা কথা তোক পাছত ক'ম দে এতিয়া যাওঁ জলেৰ পৰা আমি দেৰি নকৰবি বল যাওঁ বল কি হ'লে মা কিয় যাব লাগে মই দুৱাৰ পুতেকটোক লগে মানে ইটাক লগিন তই থাকা যদি থাক মই যাওঁ মা ময়ো যাই আছোঁ মোক এতিয়া একলা এৰি থৈ নাযাবি মোৰ গেল আৰু সপন চপন এতে বিয়া